আইনুল হক জ্যেষ্ঠ কংগ্ৰেছ নেতা নহয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা নহয় আচলতে। আইনুল হক পাৰ্ট টাইম নেতা। তেখেত হৈছে মানে কি পাৰ্ট টাইম নেতা। যেতিয়া নিৰ্বাচন হয় তেতিয়া তেওঁ গাঁতৰ পৰা ওলাই আহে নিৰ্বাচন খেলিব। যেতিয়া নেকি ইলেকশ্যনৰ সময় হয় তেতিয়া তেখেত ওলাই আহে টিকেট বিচাৰি। দল বাগৰি বাগৰি অহাটোৱেই হৈছে তেওঁৰ উদ্দেশ্য। 2026 বিধানসভা নিৰ্বাচনৰ সমাগত মাজত মাত্ৰ কেইটামান মাহ। এতিয়া সকলো ৰাজনৈতিক নেতাসকল তৎপৰ হৈ পৰিছে নিজৰ নিজৰ সমষ্টিক লৈ। কি বিজেপি, কি অগপ, কি কংগ্ৰেছ, কি AIDF, সকলোৱে ব্যস্ত নিজৰ নিজৰ দলৰ হৈ। এতিয়া তেওঁসকল নামি পৰিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে। আজি আমি দেখুৱাম দৰং জিলাৰ সংখ্যালঘু সমষ্টি দলগাঁৱৰ দুজন ৰাজনৈতিক নেতাৰ মাজত চলি থকা বাক বিতণ্ডতা। বৰ্তমান দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান যোৱা 2022 চনত AIDFৰ বিধায়ক হিচাপে কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ আলীক প্ৰায় 60,000 ভোটৰ ব্যৱধানত পৰাজিত কৰি AIDFৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰি বৰ্তমান দলগাঁও সমষ্টিৰ বহু উন্নয়ন কাম কৰি আছে যদিও এতিয়া এজন কংগ্ৰেছী আইনুল হকৰ টোপনি নোহোৱা হৈছে। হকে বিহকে সভা পাতি দলগাঁওবাসীৰ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে। তেওঁ কৈছে যে দলগাঁওবাসীয়ে কিবা পাপৰ বাবেহে মজিবুৰ ৰহমানক ডাঙৰীয়াক বিধায়ক হিচাপে লাভ কৰিছে। আইনুল হক ডাঙৰীয়া অসমত থাকি অসমীয়া ব্যৱহাৰ নকৰি বাংলাৰে তেওঁ মজিবুৰ ৰহমানক আঘাত আনিছে। এয়া কিহৰ বাবে? মজিবুৰ ৰহমানক তেওঁ এজন বদমাছ ব্যক্তি বুলি উল্লেখ কৰিছে যদিও আচলতে মজিবুৰ ৰহমানে নিজৰ সমষ্টিত যিখিনি কাম কৰিছে, উন্নয়ন কৰিছে বা দুখীয়াসকলক বাবে যিখিনি আঁচনি যোগান ধৰিছে তাৰ বাবে ৰাইজে তেওঁক অহাটো নিৰ্বাচনতো বিচাৰিছে। সেয়েহে ইয়াকে লৈ এতিয়া আইনুল হকৰ হীনমন্যতাত ভুগিছে। যিয়ে অসমত থাকি অসমীয়া ভাষা নাজানে সেইজন কংগ্ৰেছী নেতাই কি কৰিব সেয়া সময়ে ক'ব। এই রাস্তা আজকে মজিবুর রহমান সাহেবে ফিতে কাটতেছে, নির্লজ্জ ভাবে ফিতে কাটে, বড় বড় লেকচার মারে। আজকে এখানে মিডিয়া আমাদের ভাইরা হয়তো ভিডিও রেকর্ডিং করতেছে, এই ভিডিওর মাধ্যম দিয়ে ওনাকে জানাতে লাগে তুমি লজ্জা থাকা দরকার আছে। MGNরেগা বিজেপি দেওয়া না, MGNরেগা পদ্ধতি হিসাবে দেওয়া না, ফিতে কাটো লজ্জা থাকা দরকার আছে। মহাত্মা গান্ধীর নামে যে আসনি কংগ্রেসে দেওয়া আসনি, এই কংগ্রেস দেওয়া আসনি নিয়ে তুমি বড়াই করতেছ, মাতব্বরি করতেছ, চামচাগিরি করতেছ। তুমি তালাচাবির পাশ করে যায় চামচামি করতেছ তুমি বিজেপি দিলীপ শইকিয়ার। আমাদের মিয়া মানুষের ভোট নিয়ে পাশ করে আমরা ভাবছিলাম মজিবুর রহমান সাহেব বিগত দিনে 21 সনে কইছিল যে আমারে মাত্র পেনশন পাওয়ার ব্যবস্থা করে দাও। এই নির্লজ্জ বিধায়ক মজিবুর রহমানের সাথে মতন এই 70 বছরে বদমাস প্রকৃতি বিধায়ক হয় নাই, দালাল প্রকৃতি বিধায়ক হয় নাই। প্রথম বিধায়ক হয়েছে যদি আমাদের জন্য দরজার একটা মানুষে কয় যখন ইসলামের কোন ধরনের পাপ কাম বেশি হয়, যে জায়গায় পাপ বেশি হয় ওই জায়গায় দরজালের কিন্তু সৃষ্টি হয়। আমাদের দরকার সমষ্টি মানুষ আমরা হয়তো বেশি পাপ করছিলাম, যার জন্যই এই মজিবুর রহমানের মতো মানুষ একটা জন্ম হয়েছিল, আর আমরা ভুলবশত ভোট দিয়ে তাকে বিধায়ক বানাইছি। আজকে মজিবুর রহমান সাহেবে আমাদের ভোট নিছিল কইছিল মাত্র মানে পেনশনের ব্যবস্থা করে দাও। উনি পেনশনের ব্যবস্থা কথা কই না, ফাঁকিবাজি করে আমাদের কাছে ভোট নিয়ে পাশ করে যাওয়ার পরে আজ চিন্তা করে দেখেন ও নিজে ভাইয়ে ভাইয়ে ভিতরে মাটি বেড়ে কাজে লাগাই দিয়ে ওই মাটি উনি কিনতেছে। ভাইয়ে ভাইয়ের ভিতরে মারপিট লাগাই দিয়ে হেরে থানার দালাল সৃষ্টি করছে। যিনি 2,000 টাকা দালালি আগে যে থানার দিত এখন এখানে 20,000 টাকা 50,000 টাকা দেওয়ার বিনিময়ে ওইখান থেকেও কমিশন পাইতেছে মজিবুর রহমান সাহেবে। এই এনরেগা যে ফিতে কাটতেছে, এনরেগা কামের থেকেও 10% কমিশন দিতেছে। আজকে আমাদের কংগ্রেসের বিধায়ক বহুত আসিল, কোনদিন এনরেগার কামে 5 টাকা নেয় নাই। আজকে এই কিছুগুলো আমাদের কংগ্রেসের কিছু মানুষ আসিল, ভালো হয়েছে। দালাল প্রকৃতি কিছু মানুষ আমগুলো আসিল, এই দালাল গুলো আজকে কিন্তু ইউটিউবের এই মজিবুর রহমান সাহেবের সাথে মানে বংশ না মিলে বলে মিল হয় না। মজিবুর রহমানের সাথে কিছুগুলো মানুষ সামিল হয়েছে যারা নাকি মজিবুর রহমান সাহেবের মতো তারা দালাল প্রকৃতি মানুষ, তারা যায় মজিবুর রহমান সাথে সাথ হয়েছে। তেখেত জ্যেষ্ঠ কংগ্ৰেছ নেতা নহয় আচলতে, তেখেত হৈছে মানে কি পাৰ্ট টাইম নেতা।
যেতিয়া নেকি ইলেকশ্যনৰ সময় হয় তেতিয়া তেখেত ওলাই আহে, টিকেট বিচাৰে। এটা সময়ত UDF-ত আছিলে, UDF-ৰ পৰা এবাৰ জিলা পৰিষদ হৈছিলে, তাৰপিছত আপোনাৰ দুবাৰ কংগ্ৰেছৰ পৰা খেলিছিলে জিলা পৰিষদ, এবাৰ মোৰ মিছেছৰ লগত হাৰিছে, এবাৰ মোৰ সৰু ভাইটিৰ লগত হাৰিছে। গতিকে তেখেত কংগ্ৰেছৰ মানে তেনেকৈ নেতা নহয়। টিকেটটো পইচা আছে অলপ, আপোনাৰ কৃষিৰ লগত জড়িত, ব্যৱসায়ৰ লগত জড়িত অলপ পইচা পাতি আছে। আৰু তেখেত লেখা পঢ়াও কৰিছে, কিন্তু শিক্ষিত মানুহ হিচাপে মই অশিক্ষিত বুলি নকওঁ, কাৰণ আজিকালি চৰকাৰে মেট্ৰিক পাছটো এটা শিক্ষিত বুলি কয়। গতিকে মেট্ৰিক পাছটো কমচে কম কৰিছে। গতিকে এজন শিক্ষিত ব্যক্তি হিচাপে তেখেতৰ মুখেৰে দলগা সমষ্টিৰ ৰাইজক পাপী বুলি কোৱাটোত মানে অতি ঘৃণাৰ কথা, এইটো লজ্জাজনক কথা। যি সন্মানীয় ব্যক্তিসকলে ভোট দি কিনে বিধায়ক বনায়, যি সন্মানক ব্যক্তিসকলে দলগা সমষ্টিত বহুত আপোনাৰ সন্মানীয় ব্যক্তি আছে, ইয়াতে আপোনাৰ বহুত বুজুৰ্গ মানুহ আছে। গতিকে এই মানুহখিনি তেখেতে পাপী বুলি কোৱাটো এইটো একদম মানে ইয়াৰ ফল হয়তো আল্লাই তেখেতক দিব। আৰু মোক বিধায়ক বনাইছে আল্লাই বনাইছে। গতিকে আল্লাই মানুহৰ মনত মানে হেৰি কৰি দিছিলে, যাৰ কাৰণে যোৱাবাৰ 60,000 ভোটৰ ব্যৱধানত মই জিকিছোঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজক, দলগা সমষ্টিৰ ৰাইজক পাপী বুলি কোৱাটোত মই খুব কষ্ট পাইছোঁ, আৰু ইয়াৰ বিচাৰ আল্লাই কৰিব, মই আৰু একো নকওঁ। আৰু তেখেতে মোক গালি পৰাটো আজি নতুন কথা নহয়, তেখেতে বক্তব্য সেইটোৱে। তেখেতৰ বক্তব্যটো হ'ল মুজিবুৰ ৰহমানে গালি পাৰাটো। একো নাই, গালি পাৰাটো মই ভালে পাওঁ, পাৰি থাকক, কিমান পাৰি থাকক, মিছা কথা কৈ আছে কৈ থাকক না, কি আছে, একো নাই। বিধায়ক মুজিবুৰ ৰহমানে MG এনৰেগাৰ ফিতা কাটে বুলি কিছুমান মই MG এনৰেগাৰ নহয়, মই আৰু যদি তলৰ কিবা হয়, শ্ৰদ্ধাৰ ৰাইজৰ, দলগা সমষ্টিৰ ৰাইজৰ ৰাস্তা ঘাটৰ অৱস্থা নাই, ৰাস্তা ঘাট কৰি দিয়াটোহে মানুহে বিচাৰিছে। মই ক'ৰ পৰা ক'ৰ ফাণ্ড আনি দিছোঁ এইটো কথা নহয়, মই যে আনি কিনে দিওঁ। এটা সময় গৈছে আপোনাৰ এই ৰাস্তাবিলাক, আজি এটা মই উদাহৰণ দিছোঁ, গদাইজাৰ আপোনাৰ যিখন ৰাস্তা আছিলে, আপোনাৰ 70 বছৰ হৈ গ'ল, ৰাস্তা আপোনাৰ ডিছকানেক্ট হৈ নাছিলে। মই MG এনৰেগাৰ পৰা পকী কৰি দিলোঁ, ইটা ৰাস্তা বনাই দিলোঁ, ৰাইজ অহা যোৱা কৰিছে, ৰাইজ সুখী হৈছে। আপুনি কোনটো কোম্পানীৰ টেবলেট খাইছে সেইটো নহয়, কি টেবলেট খালে ৰাইজৰ মানে আপোনাৰ জ্বৰ ভাল পাব সেইটোৱে খাব আপুনি। ৰাইজৰ ৰাস্তা পদূলি ভাল কৰিছোঁ। এতিয়া মই MG এনৰেগা কৰিছোঁ, MLA ফাণ্ড দিছোঁ, বা পিডাৰ ডিপাৰ্টমেণ্টৰ পৰা আনিছোঁ, বা ৱাটাৰ ৰিচোৰ্চৰ পৰা আনিছোঁ, এইটো নহয়, মই ৰাইজৰ কামহে কৰি আছোঁ। গতিকে তেখেতসকলে দাবী কৰে এই আঁচনিটো কংগ্ৰেছে আনিছে, মহাত্মা গান্ধী গ'ল। মহাত্মা গান্ধী যেতিয়া মহাত্মা গান্ধীৰ নামত সন্মানীয় আমাৰ নেশ্যনৰ ফাদাৰ অফ দ্য নেশ্যন তেখেতৰ নামত দিছে, কিন্তু কংগ্ৰেছৰ কেনেকৈ গ'ল? মহাত্মা গান্ধী কংগ্ৰেছৰ পিতৃ আছিল নেকি? মহাত্মা গান্ধী সকলো দলমল নিৰ্বিশেষে তেখেত আমাৰ জাতিৰ পিতা আছিলে, গতিকে কংগ্ৰেছৰ পিতৃ নাছিল নহয়। গতিকে এই মানে এই কথাটো যিটো কথা চাওক, তেখেতে যিখিনি বক্তব্য ৰাখিছে মই ইয়াৰ ওপৰত একো নকওঁ। মই শ্ৰদ্ধাৰ দলগা সমষ্টিৰ ৰাইজৰ ওপৰত এৰি দিছোঁ, শ্ৰদ্ধাৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব, মই একো নকওঁ। চাওক, কথাটো হৈছে কি, অহাবাৰ নহয়, অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈছে, দলগা সমষ্টি উচ্ছেদ হোৱা নাই। দলগা সমষ্টিৰ ৰাইজে উচ্ছেদৰ বিপৰীতে মাটি পাইছে। মাটিৰ পাট্টা 70 বছৰে কোনোৱে দিয়া নাছিলে, মই মাটিৰ পাট্টা কৰি দিছোঁ, কেইবা হাজাৰ পৰিয়ালক দিছোঁ। আৰু যিখিনি বাকী আছে সেইখিনি নেক্সট 2026 চনত আল্লাহ যদি মোক MLA বনায়, ইনশাআল্লাহ মাটিৰ যিখিনি মানে এলটমেণ্টৰ সমস্যা আছে গোটেই ৰাইজে মাটিৰ পাট্টা পাব। আৰু দলগা সমষ্টিৰ ৰাস্তা ঘাট ক'তো আপোনাৰ কেঁচা নাথাকে, গোটেই পকী হ'ব। মোৰ যিটো মিছন আছে সেইটোৱে, মোৰ মেইন মিছন এতিয়া দলগা সমষ্টিৰ চুকে কোণে কেঁচা ৰাস্তা নাথাকে, চব পকী হ'ব। আৰু কোনো স্কুল ভাঙা চিঙা নাথাকে, কোনো অংগনবাদী চেণ্টাৰ আপোনাৰ কেঁচা নাথাকে, চব পকী হ'ব। 25 লাখ কৰি প্ৰত্যেকটো অংগনবাদী চেণ্টাৰ দিয়াৰ কাৰণে মই ফৰ্মুলা তৈয়াৰ কৰিম। আপোনাৰ কোনো হায়াৰ ছেকেণ্ডেৰীত যাতে টিচাৰ নোহোৱাকৈ নাথাকে, তাৰ কাৰণে যিখিনি ক'ব লাগে, যিখিনি কৰিব লাগে, অলৰেডি ইতিমধ্যে বহুকেইখন হায়াৰ ছেকেণ্ডেৰী নতুনকৈ টিচাৰ এপইণ্টমেণ্ট কৰা হৈছে। এইটোৱে এই কথাটো আপুনি যে মোক প্ৰশ্ন কৰিছে, মইতো আপোনাক প্ৰশ্ন কৰিম যে আপুনিও এজন জনা শুনা ব্যক্তি হৈ কিনে কিমান দেখা পাইছে, আপোনাৰ নিউজত বহুত বাজিছে মোৰ, আপুনি কিয় এইটো প্ৰশ্ন কৰে? গতিকে তেখেতে টুপি পিন্ধি কিনে মিছা কথাবিলাক ৰাইজে আজিকালি শুনক, ছ'চিয়েল মিডিয়াৰ যুগ, ট্ৰেন্সপাৰেণ্ট ডিজিটেল যুগ, ৰাইজে চাই আছে। মুজিবুৰ ৰহমানে বিধানসভাৰ মজিয়াত কি কৈছে, তাৰ ফলশ্ৰুতিত কি পাইছে, এইটো ৰাইজে বুজি পাব। তেখেতে সদায় মোৰ বিৰুদ্ধে এটা মিছা কথা সদায় কৈ আছে, কৈ থাকিব দিয়ক না, মিছা কথাৰ ঠেংচুটি, আৰু মিছা কথাৰ কোনো বৰকত নাথাকে। গতিকে মই ভাবোঁ ৰেকিব চাহাবে আৰু আইনুল চাহাবে, গতিকে মোৰ বিৰুদ্ধে যিমান মিছা কথা ক'ব ইমান তেখেতসকলৰ মানে ক্ষতি হ'ব। ডেস্ক প্ৰাইম অসম।